কলিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি খুব ধুনীয়া এটা ভিডিঅ' হ'বলৈ গৈ আছে। এইফালে মোৰ পিছফালে আপোনালোকে দেখিছে এটা কাৰ্যসূচী আজি মানে বিদ্যাভাৰতী আণ্ডাৰ থকা শংকৰদেৱ শিশু বিদ্যা নিকেতনে এইটো আয়োজন কৰিছে। খুব এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে। ভিডিঅ'টো সকলোকে চাই থাকিব। মই এতিয়া একো নকওঁ, আপোনালোকক সকলোকে যেতিয়া দেখাম তেতিয়া আপোনালোকে গম পাবই। গতিকে ব'লক ভিডিঅ'টো। এয়া আমাৰ ছাত্ৰী কোৱা কি আজি আছে আমাৰ আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ককা আইতা দিৱস উদযাপন কৰিছে আৰু বিদ্যাভাৰতীয়ে এইটো আয়োজন কৰিছে। আজি কেই তাৰিখ? আজি 1 তাৰিখ 1 জুন তাৰিখে ককা আইতাৰ দিৱস বিদ্যাভাৰতী আণ্ডাৰ থকা শংকৰদেৱ শিশু বিদ্যা নিকেতনবিলাকে আয়োজন কৰিছে। আৰু কি কাৰণে এইটো জানা নাই? কি কাৰণে ককা আইতাক শ্ৰদ্ধা ভক্তিৰ কাৰণে আৰু নিজৰ নাতিনীয়ে যাতে ককা আইতাকক সন্মান কৰে তাৰ বাবে আৰু যে বৃদ্ধাশ্ৰমবিলাক আছে সেই সকলোবিলাক উঠাই দিয়াৰ উদ্দেশ্যে যাতে সকলোৰে মাজত ককা আইতা মানে মৰমৰে হৈ থাকক, সকলোৱে চিনি পায় নিজৰ ককা আইতাক। সেইকাৰণে আমাৰ বিদ্যাভাৰতীয়ে এইটো আয়োজন কৰিছে। গতিকে সকলোখিনি আজি দেখাম, ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া হৈছে আমাৰ প্ৰথম ষ্টেপ। সকলোকে ভৰি ধুৱাই পেলাই আমাৰ স্কুললৈ আদৰণি জনোৱা হৈছে আৰু আজি খুব ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। बंदी प्रचार स्थिति ব্যাখ্যা হল ককা আইতাৰ দিৱস উদযাপন আৰু ককা আইতাৰ কোন হয় সমাজত যাক লৈ নেকি এখন সমাজৰ বাবে আমি সদায় পৰামৰ্শৰ বাবে ঘৰৰ বা এখন পৰিয়ালৰ বিশেষ ব্যক্তি হিচাপে আমি যিসকল ককা আইতাৰ নেকি নহ'লেই নহয় সেইসকল ককা আইতাক লৈ আজি সমাজত বহুবিলাক অকমনীয় আৰু অভাৱনীয় বা কিছুমান আমি নেদেখাৰ কিছুমান ঘটনা দেখিবলৈ পাইছোঁ। আৰু অসম শিশু শিক্ষা সমিতিৰ নিকেতনসমূহৰ উদ্দেশ্যই হৈছে সমাজত এক সংস্কাৰমূলক জাগৰণ। আজি ককা আইতা দিৱসত মই এটি গীত প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰিব। আইতা তুমি চেৰেঙাৰ ককা দেউতা মেজেঙাৰ, আইতা তুমি চেৰেঙাৰ ককা দেউতা মেজেঙাৰ, তামোল কাটি
শংকৰদেৱ শিশু বিদ্যা নিকেতন বিশ্বনাথ চাৰিআলিয়ে আজি এক ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰিছে। অনুষ্ঠানটো হৈছে ককা আইতা দিৱস উদযাপন। আচলতে শংকৰদেৱ শিশু নিকেতনৰ বিদ্যালয়বিলাক কেৱল বিদ্যালয় নহয়, ই সমাজৰ এক সামাজিক চেতনা কেন্দ্ৰ। ককা আইতা আৰু নাতি নাতিনী যিটো সম্পৰ্ক লাহে লাহে যিটো সম্পৰ্ক হেৰাই গৈছে আমাৰ বিশেষ পৰিস্থিতিৰ কাৰণে আজি সমাজত, সেই অনুষ্ঠানটোত এই অনুষ্ঠান এতিয়া ব্যতিক্ৰমীভাৱে তেখেতসকলক মাতি আনি বা আমন্ত্ৰণ জনাই আনি নাতি নাতিৰ সৈতে যে সম্বৰ্ধনা জ্ঞাপন কৰিছে, এনেকুৱা অনুষ্ঠান আগতে আমি দেখা নাই। গতিকে এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে স্কুল কৰ্তৃপক্ষ আৰু ইয়াৰ যিটো পৰিচালক সমিতি মই আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু এনেকুৱা অনুষ্ঠান যাতে স্থায়ী হয় আৰু এই অনুষ্ঠানৰ বিষয়ে যাতে ভালকৈ আমাৰ মাধ্যমত যাতে প্ৰচাৰ হয়, কাৰণ আগতে মই শুনাও নাই আৰু দেখাও নাই। আৰু ককা আইতাৰ লগত আমাৰ যিটো সম্পৰ্ক নাতি নাতিনীৰ সম্পৰ্ক, এইটো জেনেটিকেল সম্পৰ্ক আছে, জিনৰ সম্পৰ্ক। গতিকে আজি বৰ্তমান যুগত আমাৰ যিটো মাইক্ৰ' ফেমিলি বুলি কোৱা হৈছে, বাধ্যত কৰি পেলাই আমি নাতি নাতিনীৰ আঁতৰত আছোঁ, কেতিয়াবা লগ হওঁ। কিন্তু আমাৰ ককা আইতাৰ পৰা যিখিনি শিকিব লাগিব, আমি যিটো শিকিছিলোঁ ককা আইতাৰ পৰা, আমি এতিয়া বিজ্ঞান চৰ্চাই কৰিছোঁ, কিন্তু বিজ্ঞানৰ সৰু সুৰা কথা আমাৰ ঘৰুৱা জীৱনতে বহুত বিজ্ঞান শিকিব পৰা যায়। এই কথা মই ব্যক্তিগত জীৱনত মোৰ আইতা, বৰদেউতা, ককা আদিৰ পৰা মই শিকিছোঁ। এয়াই আছিল শংকৰদেৱ শিশু বিদ্যা নিকেতনত ককা আইতাৰ দিৱস উদযাপন কৰাৰ মুহূৰ্ত। আৰু আজি সঁচাকৈ বহুত বেছি ভাল লাগিলে, কেতিয়াও নেদেখা নুশুনা এটি দিৱস আজি উদযাপন কৰিলোঁ। আৰু মই আপোনালোকক সকলোখিনি অলপ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰ উদ্দেশ্য এটাই, যাতে সকলো বিদ্যালয়তে বছৰত এবাৰ হ'লেও ককা আইতাৰ দিৱস, পিতৃ মাতৃ দিৱস এনেধৰণৰ দিৱসবিলাক উদযাপন কৰে। আৰু আমাৰ বিদ্যালয়ত আজি এটা আৱেগিক মুহূৰ্ত হৈ পৰিল কম সময়তে। কিছুমানে দুচকু টুকিলে, কিছুমান আৱেগিক হ'ল আৰু আত্মীয়তাৰ ভাৱ গঢ়ি উঠিল সকলোৰে মাজত। ছাত্ৰ ছাত্ৰীৰ লগতে আমিও ককা আইতাসকলক সেৱা কৰিলোঁ আৰু বহুত বেছি ভাল লাগিলে। আপোনালোকৰো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। থেংক ইউ।